Hi guys, good morning. আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো আৰু পাকঘৰ পৰা ৰাতিপুৱাৰ কামকাজবিলাক কৰিলো কিন্তু ভিডিঅটো ষ্টাৰ্ট কৰা হোৱা নাই অলপ দেৰি হৈছে ৰাতিপুৱা 8টা বাজিলেহি এতিয়া চাহ বনাইছো আৰু লগতে বনাই আছো ভাপত দিয়া পিঠা ৰেচিপিটো মানে দিয়া নহল তথাপিও অলপ অলপ বনাই আছো যেতিয়া বেছিকৈ বনোৱা নাই কমকৈ বনাইছো তাকে আপোনালোকক দেখাও দিনটোত কি কৰো দেখাবলৈ চেষ্টা কৰিম আজি হৈছে সানডে টাইম পাইছো ভিডিঅ কৰিব কাৰণে উলিয়াই লৈছো আৰু সময় নিজে কি কৰো চাই থাকিব তেতিয়াহলে ভিডিঅটো শেষলৈকে এয়া কেটলি মুখত দিয়া পিঠা সৰু সৰু ভাপত দিয়া পিঠা বেছি বনোৱা নাই দুটাহে বনাম আৰু এয়া প্ৰথমটো ভিডিঅ কৰিবই থাকিলে মানে জলদি ৰাতিপুৱা দেৰিয়ে হৈছে দেওবাৰ বুলি উঠাও দেৰি হৈছে সেইটো কাৰণে এইটো প্ৰথমটো ভাপত দিয়া পিঠা হৈ গ'ল আৰু সেকেন্ডটো বনাম এইটো মাজত নাৰিকল সুমুৱাই দিম নাৰিকল ৰুকি লৈছো এই অলপমান নাৰিকল বেছিও ৰুকা নাই এফাল নাৰিকল ৰুকি লৈছিলো মাজত সুমুৱাই দিম এইয়া ধুনিয়াকৈ আপোনালোকে যদি ডাঙৰ কেটলিত দিব পাৰে বা এনেকুৱা মলা চৌটো দিব পাৰে মই কেটলি মুখতে দি বনাইছো সৰু সৰুকৈ গৰমে গৰমে তেতিয়া খাব পাৰিম আৰু বেছি ডাঙৰকৈ বনালে পিছত খাবলৈ ইমান ভাল নালাগে সেইটো কাৰণে একেবাৰে সহজ পদ্ধতি উতলা গৰম পানী মানে দি দিলেই হ'ল বেছি সময়ও নালাগে এইটো সেকেন্ডটো পিঠাও আমাৰ হৈ গ'ল এইয়া ধুনিয়া গৰম গৰম হাতেৰে চুবই নোৱাৰি একদম ধোঁৱা ওলাই আছে এইয়া ৰেডি হৈ গ'ল এয়া পিঠা বনাই হৈ গ'ল পিঠা মাত্ৰ দুটাহে বনাইছো মানে হাজবেণ্ড আৰু মইহে আছো বিশেষকৈ এইটো পিঠা ঠাণ্ডা হলে মই ভাল নাপাওঁ খাবলৈ টান নিচিনা হৈ যায় ঘৰৰ চাউলৰ পিঠাগুড়ি বনাইছিলো পিঠাগুড়ি কিন্তু মই খুন্দাও নহয় বৰমাৰ ঘৰৰ পৰা দি পঠিয়াইছিলে তাকে বনালো নাৰিকল মাজত সোমাই খাবলৈ টেষ্টি লাগিব গৰমে গৰমে আৰু খাই লওঁ আমি চাহৰ লগত তাৰপিছত আপোনালোকক লগ পাই আছো পিঠা খাই আছো ধুনীয়া লাগিছে খাবৰ কাৰণে আৰু নাৰিকল দিছিলো মাজত গৰম গৰম পিঠা চাহ ৰাতিপুৱাই আৰু এয়া পিঠা যদি এটা খাই দিয়া হয় দিনটোলৈ আৰু ভোক নালাগে চাউলৰ পিঠাগুড়ি হয় সেইটো কাৰণে বিস্কুট বা মিঠাইতকৈ বেছি ভাল লাগে আৰু চেনি অলপো দিছিলো খাবলৈ কিন্তু মজা আছে পেটৰ কাৰণে বেয়া নহয় এইটো আমাৰ ৰকি অলপমান ডাঙৰ হৈছে নে আপোনালোকে ক'বচোন বহুত দিন তাক ভিডিঅ কৰাই নাই এইটো আমাৰ ৰকি Hey guys, চাহটা খালো আৰু এতিয়া 10 মান বাজিলেহি দিনৰ বহুত ৰ'দ ওলাইছে ৰকিৰ গাটো ভাল হৈছে চৰ্দি ভাল হৈছে আৰু ভাবিছো তাক অলপ এক্সাৰসাইজ কৰাই আনো মানে ওচৰতে ফিল্ড এখন আছে আমাৰ তালৈকে ঘৰত ইমান ভাল নহয় যিহেতুকে কম জায়গা স্পেচ কম সেইটো কাৰণে অসুবিধা পায় দৌৰিবলৈ ফিল্ডত অলপ এক্সাৰসাইজ কৰিলে ভাল হ'ব গাটো ভাল পাইছে যিহেতুকে সৰুতে খেলা ধূলা কৰাব লাগে ইহঁতক যিহেতুকে হেভি বোন হয় আৰু বস্তুটো অলপ মানে লাৰ্জ ব্ৰিড হয় এক্সাৰসাইজ কৰাব লাগে সৰু জাতৰ কুকুৰ হলে বেলেগ কথা ডাঙৰ জাতৰ সেইটো কাৰণে তাক অলপ লৈ যাওঁ সময়ো পোৱা নাযায় আজি যিহেতুকে সানডে অলপ সময় প্ৰায় এঘণ্টামান আৰু লৈ যাওঁচোন তাকে এক্সাৰসাইজ কৰাবলৈ মই ওলাই ললো হাজবেণ্ডো ওলাইছে তাক লৈ যাওঁ চাই দিব তেতিয়াহ'লে ভিডিঅ'টো এয়া তাক ফিল্ডলৈ লৈ আহিলো আৰু হাজবেণ্ড দৌৰি ফুৰিছে সি পিছে পিছে দৌৰি ফুৰিছে দেখিছেনে ভালে পাইছে কিন্তু ৰ'দ ইমান ভাল নাপায় এইটো আমাৰ ৰকি Hey guys, খেলাই আহিলো গৈ বহুত ৰ'দ কিমান টান পাইছে ৰ'দত বেছি ভাল নাপায় গুছি আহে তথাপিও অলপ সময় খেলালো আৰু তাক ভৰাই থলো আমি যাম এতিয়া বজাৰ কৰিবলৈ আজি দেওবাৰ বজাৰ কৰিব লাগে দেৰিয়ে হৈছে তাক খেলাই আনি এইটো ভৰাই থৈছো ফেফাই আছে গুটেটো এইটো আমাৰ ৰকি ফেফাই আছে গুটেটো এইটো তাক এতিয়া থৈ যাম তাৰপিছত আমি খাদ্য দিম আৰু তাক আমি ৰকিক আহাৰ পাতি দি ধুনীয়াকৈ থৈ আহিছো আৰু আমি আহি আছো মানে বজাৰলৈ বজাৰ হৈছে দলংঘাটত দেওবৰীয়া বজাৰ আৰু ৰাস্তাটো কি ধুনীয়া হ'ল আগতে এইবিলাক ৰাস্তা ইমান ঠিক নাছিলে আজিকালি ধুনীয়া কৰি দিলে ৰাস্তাবিলাক আৰু এখন হৈছে সোণাই দলংঘাটৰ দলং এখন হৈছে সোণাই নদী এফালে বহুত দূৰলৈকে আছে ইফালেও আছে বহুত দূৰলৈকে আৰু দলংঘাটত বজাৰ অলপ কৰি লওঁ মানে শনিবাৰে বজাৰ সকলো শেষ হৈ যায় সেইটো কাৰণে শাক পাচলি বজাৰ অলপ কৰিবলগীয়া হয় দেওবাৰে আৰু বৃহস্পতিবাৰেও হয় বৃহস্পতিবাৰে টাইমটো পোৱা নাযায় সেইটো কাৰণে দেওবাৰে বজাৰ কৰিবলগীয়া হয় অইন বস্তু ইমান নিথলে বেয়া হয় তথাপিও আলু পিঁয়াজখিনি
আৰু এয়া বজাৰ আহি পাই গ'লোঁ বজাৰত একদম জুই চাই দাম সকলো বস্তুৰ পেট্ৰলৰ দামেতো আকাশ চুইছে আৰু সেইটো কাৰণে পেট্ৰল ডিজেলৰ দাম বঢ়াৰ কাৰণে কিজানি চব্জিৰ দাম পিঁয়াজ কিমান মূলা কেইটকা একো দেখা নাই নেম্বু পকা পকা কেইটা দিছা ছটাত কেইটকা 10 টকা পকা দিছে পকা নহয় এইটো এটা এইটো চেঞ্জ কৰি দিম সেইটো এটা ভাল চাই দিওঁ জিংকু লোৱাচোন ভাল চাই লোৱা কেইটা দিছে ছটা আৰু এটা দি দিম আপেলৰ কেইটকা আপেল কিমান ডাঙৰ চাই লোৱা লৈছেমা ল'বা নেকি নালাগে মই বেয়া পোৱা ইমান সৰু দেখিছে চোৱা নহয়নে সৰু দেখি এই নাখাওঁ Hey guys, বজাৰ কৰি হৈ গ'ল বহুত ৰ'দ দিছে আৰু 12 মান বাজিলেহি বজাৰ কৰোতে কৰোতে এক মুনা বজাৰ হৈ গ'ল মানুহ কম কিন্তু বজাৰ বহুত বেছি হৈ গ'ল এতিয়া ঘৰলৈ গৈ থাকো সময়ো হ'ল চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো বজাৰৰ পৰা আহি পালো আৰু চব্জিখিনি চিডিল কৰি লওঁ আগে আলু পিঁয়াজ উলিয়াই লওঁ সকলোবিলাক মুনাৰ পৰা মুনাটোহে সৰু বজাৰ বহুত এইটো কি আলু বিহাৰী আলু আৰু মাছ কিন্তু সৰু মাছ সোণাই ৰৌ মাছ বজাৰত মাছ বহুত ওলাইছে কিন্তু ফিচাৰী মাছ মই বোলো নাই ফিচাৰী মাছ নাখাওঁ সোণাই মাছ খাম সোণাই মাছৰ সোৱাদেই বেলেগ আৰু আনিছো বিলাহী পকা পকা বিলাহীৰ দাম যি বাঢ়িছে সেইকাৰণে সৰু সৰু বিলাহী আনিছো বিলাহী কেজি কিমান বোলে 60 নে 70 টকা 70 টকা আৰু মই আনিছো 50 টকাকে আৰু সৰু সৰু বিশেষকৈ বিলাহী খোৱা মানুহ নাই মই অকলে অকলে খাব লাগিব সেইকাৰণে কেঁচাই পকাই মিক্স কৰি আনিছো আৰু আন সিজনত নেমুৰ দাম বহুত চব্জিৰ দাম ক'বই নালাগে হাই ফাই উঠি আছে একদম তাৰপিছত লাই শাক আনিছো কি মজা ধনিয়া পাত কিন্তু নাই বজাৰত এয়া ফুলকবি কমাই ল'ব বিচাৰিলে বেপাৰীবিলাকে কমাই নিদিয়ে বেছি বেছি কৰি দিয়ে চব বস্তু মানে অভাৰ হৈ গৈছে আৰু বজাৰতে পালো আপেল কিটা দেখাই দিয়ে আপেলৰ কেজি 120 টকা ভাল আপেল ন কাশ্মীৰ আপেল নতুনকৈ ওলাইছে আৰু কাশ্মীৰ আপেল আৰু 1 কেজি কিনি দি থৈ আহিছো মানে বিয়াও ওলাইছে আমাৰ ঘৰত ভতিজা ছোৱালীজনী বিয়া হ'ল যোৱাকালি তুলনি বিয়া আৰু তাকে দি থৈ আহিছো বিয়া দেখাই থাকিম বাৰু ভিডিঅ' আপোনালোকে চাই থাকিব আগলৈ গম পাই গৈ থাকিব এতিয়া এইখিনি সামৰি লৈ চব্জি কুটি লৈ মাছ বনাব লাগে ইমানে আৰু কাম আছে চাই থাকিব আপোনালোকে এয়া মাছৰ ৰেচিপিটোৰ কাৰণে মই মাছখিনি আগে ফ্ৰাই কৰি লওঁ কেৰাহীখন অলপ গৰম হৈছে আৰু তেলখিনি দি লৈছোঁ মাছখিনি ধুনীয়াকৈ মই নিমখ হালধি সানি ল'ম তেলতো নিমখ হালধি দিব পাৰি কিন্তু ক'লা ক'লা হৈ যায় সেইটো কাৰণে এনেকৈ সানি লৈছোঁ মই এয়া মাছ বেছি নাই মানুহ কম কাৰণে মাছো কম এয়াই 2 সাঁজ 3 সাঁজ হ'বগৈ আমাৰ দুটা মানুহৰ সেইকাৰণে এইখিনি ধুনীয়াকৈ ভাজি লওঁ এয়া মিক্স কৰি লৈছোঁ মই মাছখিনি ধুনীয়াকৈ নিমখ হালধিৰ লগত আৰু পেটু অলপো আছে পেটুখিনি পিঁয়াজ দি ভাজিব লাগিব এয়া এপিচকৈ মই দি লৈছোঁ তেলখিনি গৰম হৈ আহিলে গেছটো বহুত মানে জুই বেছিকৈ ওলায় সেইটো কাৰণে পটককৈ গৰম হৈ যায় তেলটো ধোঁৱা ওলাই গৈছে এয়া কমকৈ ভাজি ল'ম নহ'লে লাগি ধৰিব 4 পিচে দিছোঁ এয়া মাছ ভাজি আছোঁ ভাত বনাওঁতে মানে এতিয়া 1:30 বাজিলেহে মাছ ভাজিছোঁহে চব্জি ফুটিবই আছে 3টা বাজিবগৈ আৰু ভাত খাওঁতে এনেই দিন ছুটি তাতে বিভিন্ন কাম ৰাতিপুৱাৰ তথাপি ভাত কেইটামান খাইছিলোঁ নিৰামিষ ভাত তথাপি এতিয়া বনাই লওঁ কুকুৰৰ লগত খেলা বাকী ঘৰুৱা কামটো আছে বজাৰ কৰিব গ'লো বজাৰত বহুত সময় লাগিলে জানে আৰু বজাৰত গ'লে বস্তু চাওঁতে টাইম লাগে আৰু বস্তু বেছি দাম ক'বই নালাগে এয়া মাছখিনি বনাম ধুনীয়াকৈ মাছ ফ্ৰাই হৈ আছে ৰৌ মাছৰ মাথা
মাছ ভাজি হৈ গ'ল এতিয়া মই বনাম চব্জি আৰু এইখিনি তিতা আছে মাছৰ পেটু পিছত ভাজিম পিঁয়াজ দি থাক এয়া মই মাছৰ ৰেচিপিটোৰ কাৰণে বিলাহী আৰু এয়া ফুলকবি এতিয়া ফুলকবিৰ ছিজন সেইটো কাৰণে ফুলকবি আলু ধুনীয়াকৈ কাটি লৈছোঁ আৰু তেলখিনি গৰম হ'ল এইখিনি মাছ ভজা তেলে অলপ ক'লা ক'লা হয় একো নাই এনেকৈ বনাব পাৰি আৰু বেলেগ তেল মানে ইউজ কৰা নাই আৰু একেখিনিতে এয়া হালধি অলপো দি ল'লোঁ আৰু পিঁয়াজখিনি ভাজ খালে এতিয়া মই গোটাকৈ বিলাহীকেইটা দি ল'ম ফালিও দিব পাৰি কিন্তু টেঙাটো নাইকিয়া হৈ যায় সেইটো কাৰণে মানে মই গোটাকৈ দিছোঁ সিজি যাব নিজে সিজি যাব আৰু এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম আৰু নিমখ অলপ দি ধুনীয়াকৈ লৰাই ভাজি ঢাকি ৰাখিব লাগিব তেতিয়া সিজিব জুইটো কমাই দিব লাগিব নহ'লে ধৰি আহিব তলৰ ফালৰ পৰা এয়া মই ঢাকি দিছিলোঁ আৰু এয়া সিজিছে ধুনীয়াকৈ সিজি আহিছে বিলাহীকেইটা গলি যাব নিজে নিজে আকৌ এবাৰ ঢাকন মাৰি মই আকৌ ডঙাই চাইছোঁ এয়া বিলাহী নিজেই গলি গ'ল দেখিছেনে সেইকাৰণে মই মানে বিলাহীটো কুটি দিয়া নাই এয়া মই উতলা গৰম পানী দিছোঁ কেটলিত গৰম পানী কৰি ৰাখিছিলোঁ ঠাণ্ডা পানীও দিব পাৰি কিন্তু উতলা গৰম পানী দিলে টেষ্টটো বেছি ভাল হয় তৰকাৰীত এয়া আলু সিজি গ'ল বিহাৰী আলু ধুনীয়াকৈ সিজে একদম বালিয়া বালিয়া খাবলৈ টেষ্টি হয় আৰু তৰকাৰী উতলি আছে তেনেকুৱাতে মই মাছ দি দিম মাছ দুপিচ দিলেই হ'ব মানুহ দুটাহে সেইটো কাৰণে মাছো দুপিচ দিম আৰু মাছৰ মাথাটো দি দিম বেছি মাছ নিদিওঁ খাবলৈ নোৱাৰি ইমান মাছৰ মাথাটো দি মই ধুনীয়াকৈ ঢাকি ৰাখিম এইখিনি আৰু অকণমান সময় 2 মিনিটমান থাকিলেই হৈ যাব আৰু বজাৰৰ পৰা আনিছিলোঁ বীজ জলকীয়া দেখাবই থাকি গ'ল এফাল বীজ জলকীয়া মানে শেষৰ সময়ত দি দিম আৰু ধুনীয়া চেণ্ট এটা আহিব সেইটো কাৰণে আৰু এই মাছ হৈ গ'ল তৰকাৰী তাতে মই বীজ জলকীয়াটো দি দিলোঁ ধুনীয়া ধুনীয়া গোন্ধ আহিব হাই গাইজ ভাত পানী হৈ গ'ল মাছৰ চব্জি হৈ গ'ল আৰু এতিয়া খাওঁগৈ সময় বহুত হৈ গ'ল 3টা বাজিলেহি যিহেতুকে দেওবাৰ তথাপিও ইমান কথা নাই আৰু দেওবাৰ যিহেতুকে কাম বন নাথাকে ৰাতিপুৱাৰ ভাত খোৱা গৈছিলে এতিয়া ভাত পানী খাই লওঁগৈ আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো দীঘল হৈছেই চাগে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নতুন কোনোবা যদি আছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মৰম দি যাব মই যিহেতুকে ভিডিঅ' কমাই দি আছোঁ এইকেইদিন ভিডিঅ' ৱাচ টাইমো কমি গৈছে মানে ভিডিঅ'বিলাক কৰিব পৰা নাই সময় উলিয়াই তথাপিও কৰিবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'বিলাক মোৰ তেতিয়াহ'লে আজিলৈ বাই